কবিতাৰ শিৰোনাম একেলগে। কবি অঞ্জনা বৰুৱা, আবৃত্তিকাৰ পূৰবী হাজৰিকা। ৰচোন চেপিবলৈ দে তিতা মেখেলা, বগাই নুঠি বিভৰিত। জানো তোৰে মোৰে এতিয়া একেই দশা। চাচোন মেকুৰীটো ঢেঁকীশালত, জঁপিয়াই সাঁতোৰা গাভিনী কুকুৰজনী। ককাইটি গৰুলৈ সৌটো মাথাউৰিত, ভিজা চৌকা খৰি খেৰ নোহোৱা ঘৰত। কেনেকৈ সিজাম পানীতে মুঠি ভোকৰ ভাত। আই পিতাই ওখ ভঁৰালৰ চিৰিত, পেটত মাথো পুৱাৰ এবাটি সান্দহ। লামলাকতো ৰহমান চাচাৰ সেই কণ নাৱত, তেওঁৰ ছজনীয়া পৰিয়ালৰ লগত। কচোন একঁকাল পানীত মইনো যাম কলৈ, তয়েনো বগাওগৈ ক'ত। যা বগাগৈ সৌ বাঁহৰ মাৰলিত, আজিলৈ এৰ নুখুটিবি মোৰ উদং ভৰিত। তই হ'ব পাৰ সাপ বিষাক্ত, মানৱৰ প্ৰতি নহ অনুৰক্ত। তথাপি আজি আমি আপোন এই ভয়ানক বানত। কেৱল তয়েই নে, এতিয়া আমি সকলো একেই ঘাটৰ। ব্যগ্ৰ ভীত ভোকাতুৰ বস্ত্ৰহীন, মাথো ভীষণ বান পীড়িত।